গাইস এই গছজোপা চিনি পাইছেনে? পাতবোৰ চিনি পাইছেনে? আপোনালোকে কি বুলি মাতে এই গছজোপা? ই কিন্তু বহুত ঔষধি গুণ আছে, ইয়াৰ বহুত গুণ আছে। আপোনালোকে কি বুলি মাতে এই গছজোপা? কমেণ্ট কৰি জনাবচোন। ইয়াৰ বহুত গুণ আছে। তাকো ইয়াৰ ৰাতিপুৱাই পুৱাই খাব লাগে ইয়াৰ পাত, তেতিয়া বহু ৰোগৰ নিৰাময় হয়। মই মানে প্ৰায় ৰাতিপুৱাই খাওঁ। কিয় খাওঁ মই আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো মাত্ৰ শেষলৈ চাব। আকৌ এবাৰ দেখুৱাই দিছোঁ। আপোনালোকে কি বুলি মাতে কমেণ্ট কৰি জনাব। তো গুড মৰ্ণিং গাইজ, কি খবৰ? বহুত দিনৰ পিছত আহিছোঁ। ভিডিঅ' তেনেকৈ বনোৱা নাই, সময় পোৱা নাছিলোঁ, বহুত ব্যস্ত আছিলোঁ। তো বহুত দিনৰ পিছত আজি এটা ভিডিঅ' দিওঁ বুলি ভাবিলোঁ। তো ৰাতিপুৱাই পুৱাই কেইখিলামান পাত ছিঙিলোঁ। তো এই পাতখিনি আপোনালোকে কি বুলি মাতে এবাৰ কমেণ্ট কৰি জনাবচোন। তো আমি এই পাতখিনি আবেলি টেঙা বুলি মাতোঁ। আচলতে মই দেখুৱাই আছোঁ, আমি আচলতে আবেলি টেঙা বুলি মাতোঁ এই পাতখিনি। আপোনালোকে চাবচোন, আপোনালোকে কি বুলি মাতে এবাৰ কমেণ্ট কৰি জনাব। মানে ইয়াৰ বহুত ঔষধি গুণ আছে, বিশেষকৈ কিডনী ষ্ট'ন, পেটৰ গেছৰ সমস্যা বা যিকোনো সমস্যা সমাধান হয়, বা সেনেকুৱা ৰোগবিলাক ভাল হয় বুলি বহুতে কয়, আৰু সেই হিচাপে আমি খায়ো আহিছোঁ। আৰু বিশেষকৈ মই কিডনী ষ্ট'নৰ পৰা মুক্ত পাবলৈ বা নিৰাময় হ'বলৈ সক্ষম হৈছোঁ। তো গাইজ চাই থাকিব, ভিডিঅ'টো শেষলৈ চাব। তো মই কেনেকৈ প্ৰস্তুত কৰোঁ বা কেনেকৈনো খাওঁ মই আপোনালোকক দেখুৱাই আছোঁ। তো মই ধুই লৈছোঁ পাতখিলা, ধুই লৈ মই বনাই আছোঁ। তো এনেকৈ গ্ৰাইণ্ডাৰত দি অকণমান পানী দিব লাগে। আচলতে অকণমান পানী দিব, পিছত তো গাইজ हो गया। তো গাইজ এয়া আপোনালোকে দেখিছে, পূৰা সেউজীয়া কালাৰ হৈ গৈছে। এতিয়া মই এইটো খাম। তো এয়া গাইজ, এয়া আপোনালোকে দেখিছে সেউজীয়া কালাৰ। এতিয়া এইটো খাম। কিছু টেঙা টেঙা, সেইকাৰণে আমি আবেলি টেঙা বুলি কয়, আৰু কিছুমানে দুপৰ টেঙা বুলি কয় এই পাতটো। আচলতে বহুতে বহুত ধৰণৰ মাতে। আপোনালোকৰ ঠাইত এই টেঙাবিধ, এই উদ্ভিদজোপা বা গছজোপা কি বুলি মাতে আচলতে কমেণ্ট কৰি জনাবচোন। আৰু ইয়াৰ বিশেষত্ব এটাই, মানে ৰাতিপুৱাৰ পৰা 12টা বা 1টামান বজালৈকে এই পাতজোপা টেঙা টেঙা, মানে টেঙা হয়। বা আবেলিৰ পিছত ভাটিবেলা আকৌ এই পাতখিনি যিটো টেঙা, সেই টেঙাৰ গুণটো প্ৰায় নোহোৱা হয়। সেইকাৰণে আমি আচলতে ইয়াক আবেলি টেঙা বা দুপৰ টেঙা বুলিয়ে কওঁ। তো মই খাম, আৰু এইবিলাক খায়ে মোৰ পেটৰ যি সমস্যা, গেছৰ, বা মাজতে মোৰ কিডনী ষ্ট'ন হৈছিলে, সেই কিডনী ষ্ট'নো ইয়াৰ পৰাই মই নিৰাময় হৈছোঁ। তো আপোনালোকেও যদি আছে খাব পাৰে, খাব। আৰু আপোনালোকৰ ঠাইত এই গছজোপা বা উদ্ভিদজোপা কি বুলি মাতে এবাৰ কমেণ্ট কৰি জনাব। তো আজিলৈ এৰিছোঁ। তো গাইজ বাই বাই।